Friends, এইটো মোৰ পাৰ মাংসৰ বাটিটো। Hi friends, welcome to Megha's vlog. Friends, আজি বনাম পাৰ মাংস সকলোৱে খাই ভাল পায় নহয় জানো। সো মই ভাবিলো ময়ো বনাইছো আৰু আপোনালোকৰ লগতে শেয়াৰ কৰো। গতিকে কেনেকৈ বনালো চাও গৈছোন বলক আৰু যদি চাই আপোনালোকে ভাল পায় তেতিয়া হলে ভিডিওটো প্লিজ লাইক এটা কৰিব আৰু আগৰ নিচিনা আজিও কৈছো আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেতিয়া হলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাব যাতে মই দিয়া ভিডিওজৰ নটিফিকেশন বিলাক অতি সোনকালে পায়। সো পলম নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰো। ৰেচিপিটোৰ বাবে আমাক লাগিব পিয়াজ, বিলাহী, নহৰু কেইফুটিমান, তাৰপিছত আদা, আলু আৰু জলকীয়া। মই পিয়াজখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ কাৰণ পিয়াজ, বিলাহী, নহৰু, আদা, জলকীয়া মই এটা পেষ্ট বনাই ল'ম গ্ৰাইণ্ড কৰি পেলাই। চ' মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ, আপোনালোকে মিহি মিহিকৈও কাটিব পাৰে আৰু এনেকৈ গ্ৰাইণ্ড কৰি ল'লে গ্ৰেভিটো খাবলৈ বহুত বেছি ধুনীয়া হয়। আৰু মই শুকান মছলাত মই লৈছোঁ জিৰা, ধনিয়া, অকণমান ৰেড চিলি, নিমখ, কেইটামান জালুক কাৰণ পাৰ মাংসত জালুক দিলে খুব ভাল লাগে, হালধি আৰু গৰম মছলা মই দালচেনি, ইলাচি আৰু লং লৈ লৈছোঁ। আপোনালোকৰ ওচৰত যিখিনি গৰম মছলা থাকে গৰম মছলা পেকেটো দিব পাৰে। চ' যিখিনি এভেইলেবল থাকে সেইখিনি দি দিব। লগতে মই এতিয়া দুটা পাৰ লৈছোঁ। চ' মোৰ চৌকা নাই গতিকে মই গেছতে এনেকৈ পুৰি লৈছোঁ প্ৰথমতে কাৰণ পাৰটো পুৰি ল'লে গোন্ধটো খুব ধুনীয়া ওলায়। আৰু মাংসখিনি গোটেই কাটি হোৱাৰ পিছত মই নিমখ, হালধিৰে এইখিনি অকণমান মেৰিনেট কৰি লৈছোঁ আৰু সেইখিনি সময়তে মই মানে পিঁয়াজ, নহৰু, আদাৰ যিটো পেষ্ট বনাম বুলি ক'লোঁ সেই পেষ্টটো বনাই ল'ম। গতিকে এইখিনি মই গ্ৰাইণ্ড হ'বলৈ মিনিমাম 5 মিনিট 6 মিনিট ৰাখিছোঁ। এতিয়া কেৰাহী এখনত তেল দি দিছোঁ আৰু তেলখিনি অকণমান গৰম হোৱাৰ পিছত মই ইয়াতে আগতে গ্ৰাইণ্ড কৰি ৰখা পেষ্টটো দি দিছোঁ আৰু পেষ্টটো লাহে লাহে দিব কাৰণ তেলটো অকণমান ফুটিব পাৰে। আৰু গোটেইখিনি একেলগে দি হোৱাৰ পিছত গোটেইখিনি খুব ধুনীয়াকৈ লাৰি দিব যাতে মই আগতেও আপোনালোকক ৰেচিপিবিলাকত কৈছোঁ যে যেতিয়া ইয়াৰে মানে যিটো পিঁয়াজ, নহৰু, আদা এইবিলাকৰ কেঁচা গোন্ধটো গুচি যায় তেতিয়া খাবলৈ বহুত বেছি টেষ্টি হয়। গতিকে গোটেইখিনি এতিয়া খুব ধুনীয়াকৈ মিক্স কৰাই ল'ব। ফ্ৰেণ্ডছ, মোৰ ভইচটো অকণমান আপোনালোকে প্ৰব্লেম পাব পাৰে কাৰণ বাহিৰত বহুত বৰষুণ হৈ আছে আৰু এতিয়া গোটেইখিনি এনেকৈ মানে ফ্ৰাই হ'বলৈ এৰি দি মিনিমাম 5 মিনিটছমান ফ্ৰাই হ'বলৈ এৰি দিব লাগে কাৰণ যেতিয়া কেঁচা গোন্ধটো গুচি যায় খাবলৈ খুব ধুনীয়া হয়। গতিকে এনেকৈ দি পেলাই ইয়াতে আপুনি গৰম মছলা এড কৰিব গৰম মছলা নহয় ড্ৰাই মছলা এড কৰিব লাগে কাৰণ ড্ৰাই মছলাৰ ভিতৰত মই যিখিনি দেখাইছিলোঁ গোটেইখিনি মই একেলগে মানে মিক্স কৰি দিছোঁ। আৰু ভালকৈ মিক্স হোৱাৰ পিছত আৰু অকণমান সময় এনেকৈ গেছত মানে ৰাখি দিব মানে ঢাকনি নিদিয়াকৈ কাৰণ ঢাকনি দিলে অকণমান মানে পানী আহি যাব আৰু পানী আহি গ'লে বস্তুখিনি মানে যিখিনি আমি পেষ্ট বনাইছোঁ সেই পেষ্টখিনি মানে কিবা অকণমান টেপটেপীয়া টাইপৰ হৈ যাব। গতিকে নৰ্মেলি খুব কম মানে জুইত এনেকৈ লৰাই ভাজি থাকিব আৰু যেতিয়া ভজা হৈ যাব মানে যেতিয়া স্মেলিংটো ওলাব কেঁচা গোন্ধটো যোৱা তেতিয়া ইয়াতে আলু আৰু মাংসখিনি এড কৰি দিব। এয়া মই মাংসখিনি আৰু আলুখিনি এড কৰি দিলোঁ আৰু এতিয়া মছলাৰ লগত গোটেইখিনি মিক্স আপ কৰি দিব কাৰণ মছলাখিনি গোটেই মাংসখিনিত সোমাই গ'লেহে মানে টেষ্টটো পোৱা যায় আৰু লগতে এয়া আলুখিনিটো দি দিব। মোৰ গোটেইখিনি মিক্স একেলগে হৈ গ'ল। এতিয়া এইখিনি অকণমান সময়ৰ কাৰণে আকৌ ৰাখি থ'ব আৰু এনেকৈ ৰাখি হোৱাৰ পিছত অকণমান লাৰি থাকিলে বেছি ভাল হয়। গতিকে যিমানে লাৰিব সিমানে টেষ্ট হ'ব কাৰণ মছলাখিনি যিমানে মানে ঘুটি থকা যায় সিমানে টেষ্টটো বেছি আহি থাকে। আৰু এনেকৈ লাৰি হোৱাৰ পিছত অকণমান আলু চাব কাৰণ আলুবিলাক পটককৈ সিজি যায় আৰু পাৰ মাংসটো ঢিলা থাকে তাতে আগতে আমি এবাৰ জ্বলাইও লৈছোঁ গতিকে পটককৈ সিজি যায় মাংসখিনি। গতিকে খুব ধুনীয়াকৈ একেবাৰে কম জুইত এনেকৈ ফ্ৰাই কৰি থাকিব আৰু ফ্ৰাই কৰি হোৱাৰ পিছত মোটামুটি 15 মিনিটছমানত গোটেইখিনি ধুনীয়াকৈ সিজিয়ে যায় আৰু মোৰো এইখিনি সিজি গ'ল। এতিয়া মই ইয়াতে পানী এড কৰি দিলোঁ আৰু মই দুটা পাৰত 1.5 গিলাচমান পানী এড কৰিলোঁ কাৰণ পাৰ মাংস অকণমান জোল খাই ভাল লাগে কাৰণ এতিয়াৰ বতৰত মানে বৰষুণ হৈ থাকিলে জালুক দি পেলাই পাৰ মাংস খোৱাৰ টেষ্টটোৱে বহুত বেছি ধুনীয়া।
গতিকে এনেকৈ আপোনালোকেও খাবচোন ফ্ৰেণ্ডছ। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো দবাব যাতে মই দিয়া ভিডিঅ'জৰ ন'টিফিকেশ্যনবিলাক অতি সোনকালে পায়। আৰু এতিয়া হাই ফ্লেমত গেছটো দি পেলাই মানে জোলটো অৰ্থাৎ পানীখিনি খুব ভালকৈ উতলিব দিব, আৰু যেতিয়া খুব ভালকৈ উতলি আহে তেতিয়া গম পাই যাব, কাৰণ মোৰ চাওক ওপৰলৈ তেলটো উঠি আহিছে আৰু দেখিবলৈও খুব ধুনীয়া হৈছে। গতিকে এনেকৈ যেতিয়া গোটেইখিনি উঠি আহে তেতিয়া অকণমান আলুখিনি কিছুমানে ভাঙি দিয়ে অকণমান, কাৰণ গ্ৰেভিটো তেতিয়া বেছি মানে গোটা হৈ যায়, কিন্তু মই নাভাঙো, কিন্তু আপোনালোকক অকণমান দেখাইছোঁ। আৰু এইখিনি মোৰ গোটেইখিনি ৰেডি হৈ গ'ল, খুব ধুনীয়াকৈ সিজিলে, লগতে আলুবোৰো বহুত স্মুথ হৈ গ'ল, চাওক খুব স্মুথ হৈ গৈছে, মই ভাঙি দেখাইছোঁ অকণমান, আৰু তেনেকৈ মোৰ ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, এইটো মোৰ পাৰ মাংসৰ বাতিটো। চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো দবাব যাতে মই দিয়া ভিডিঅ'জৰ ন'টিফিকেশ্যনবিলাক অতি সোনকালে পায়। চ' নেক্সট ভিডিঅ'লৈ আকৌ আহিম, আজিলৈ আহিছোঁ।